মানে সাগৰৰ নিচিনা একদম ভৰ বাৰিষা কেতিয়াবা চুকাই ওলাই আমি সেইবোৰৰ পৰা এনেকৈ আহি পেলাই মুখামুখি হৈ গ'ল। মুখামুখি হৈ যাওঁতে আমাৰ অনুভৱ একো নাই আমি চিনেমাটো বিশেষ কোনো নাই আৰু সেইখনতো আমি কিবাহঁতে গৈ যোৱা কিন্তু আমাৰ কোনো অপশ্যন অলপ আগতে আইটিএম দাই ফোন কৰিছে গোস্বামীদালৈ যে তেওঁ মানে ধুবুৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 50 বছৰ এই মুহূৰ্তত সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ দেৱজিৎ বেজবৰুৱা। আমি আদৰণি জনাবলৈ আগবাঢ়িছোঁ। তাৰপাছত তেনেকৈ থাকি যেতিয়া মই লাহে 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 এনেকৈ এটা ভাল লাগি আহি আমি অনুষ্ঠান কৰিলোঁ। স্পেচিয়েলি মই ধন্যবাদ জনাম আমাৰ গীতা বাইদেউ আৰু মিষ্টাৰ প্ৰদীপ গোস্বামী আৰু মিষ্টাৰ মুনীন্দ্ৰ সকলে যে আপোনালোকৰ মানে একেবাৰে মানে নামটো আমি ভাবিলোঁ কি কৰিম 50 বছৰ। তো তেখেতে কৈছে কি যে মানুহে মেক্সিমাম যোগদান হওক বা কিবা নাম চেঞ্জ কৰা হওক বা কিবা এটা আছে আৰ্লিঙৰ বা আপোনালোকৰ লাইফত প্লিজ আপোনালোকে